ইয়াতে মোৰ পিকআপটো দিওঁ তো বঢ়িয়া দেখিব পাৰিছে So friends, আপোনালোককো মানে এখন বাইক লাগে নেকি মানে কম ডাউন পেমেন্টত আপোনালোকক এখন বাইক লাগে নেকি যদি বাইক এখন লাগে বাজাজৰ ফালৰ পৰা যদি বাইক এখন লাগে এই ভিডিঅটো আপোনালোকে ক্লিক কৰিছে ভাল কামে কৰিছে ভিডিঅটো খালি শেষলৈ চাই থাকক আজি আপোনালোকক একদম কম ডাউন পেমেন্টত বাইক পাই আপোনালোকক মই দেখা আছো ভিডিঅটো শেষলৈ চাই থাকক আশা কৰো আপোনালোকৰ ভাল লাগিব এন্ড অনলি মাত্ৰ 6000তকৈ কমত আপোনালোকে এখন বাইক লৈ যাব পাৰিব নতুন বাইক একদম ব্র্যান্ড নিউ বাইক এখন লৈ যাব পাৰিব ভিডিঅটো লাষ্টলৈ চাই থাকক তো লবি নেকি বাইক মই বাইক লম বুলি ভাবিছিলো এতিয়া চাও কোনটো বাইকত কিমান এফৰ্ডেবল প্ৰাইসত লব পাৰি ইয়াতে আৰে শুনি আছো ইয়াতে বলে বহুত কমতে পাবি বলে বাইক মানে কম দামত মানে এনো বহুত কমত মানে কি দামটো হিটোই হ'ব কিন্তু কম ডাউন পেমেন্টত যদি পেমেন্ট কমেটো লাগে একদম কম ডাউন পেমেন্টত পাবি সব বল যাও বল ভিতৰত যাও বলা সো হেল্লো এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল আশা কৰো আপোনালোক সকলোৱে ভালে আছে সো ফ্ৰেণ্ডছ আজি বহুত দিনৰ মূৰত আহিছো ইয়াতে উন্নতি বাজাজ এন্ড উন্নতি বাজাজ শোরুমটো আপোনালোকৰ আছে সো গাইজ উন্নতি বাজাজ শোরুমটো আপোনালোকৰ আছে বশিষ্ঠ চাৰিআলিত আৰু আহিব লাগিব আপোনালোকে গুৱাহাটীত যদি বাহিৰৰ পৰা চাই আছে গুৱাহাটী বাহিৰৰ পৰা চাই আছে প্ৰথমতে আহক গুৱাহাটীৰ পৰা আপোনালোকে বশিষ্ঠ চাৰিআলিলৈ আহক বশিষ্ঠ চাৰিআলি একদম যোন ব্ৰিজৰ লগতে আছে আপোনালোকৰ উন্নতি বাজাজ শোরুম যত আপোনালোকে বাজাজ কোম্পানীৰ এভৰি বাইকস পাই যাব আৰু লগতে আপোনালোকে চেতক যোনখন স্কুটি হয় ইলেক্ট্ৰিক ভেহিকল এখনো আপোনালোকে যদি ভাবিছে লম বুলি ইয়াতে আহি পিনে চাব পাৰে এখন ইলেক্ট্ৰিক ভেহিকলো দেখাম ভিডিঅটো সম্পূৰ্ণভাৱে চাই থাকক বাট আজি আহিছো ইয়াতে একচুয়ালি দুখন বাইক চাবৰ কাৰণে এখনটো আপোনালোকৰ হৈ গল অল টাইম ফেভাৰিট বাইক হৈ গল এখন আপোনালোকৰ লেজেন্ড RS200 ইয়েস গাইজ আপোনালোকে টাইটেল এন্ড থাম্বনেল চাই পিনে ডেফিনেটলি গম পাইছে যে RS200 ৰ আজি কি বুলি কয় ৱাকাৰ অন ভিডিঅ এটা লৈ আহিছো এন্ড যোনসকলে ভাবি আছিল যে নিউ মডেল 2025 ৰ নিউ মডেল RS200 এটা আপোনালোকে গুৱাহাটীত পাই যাব উন্নতি বাজাজত বৰ্তমান বুকিং চলি আছে এই যোনটো নাম্বাৰ আহি আছে তাতে ফোন কৰক মোৰ ভিডিঅ চাই আহা বুলি কক কিবা না কিবা অফাৰ আপোনালোকে ডেফিনেটলি পাই যাব এন্ড 31 মাৰ্চলৈ কিবা না এটা মানে ভাল অফাৰছ আছে স্কিমছ আছে গোটেইখিনি আমি জনাম বাৰু বাট তাৰে আগতে আমি ইন্ট্ৰোডিউস কৰা দি আছো উন্নতি বাজাজৰ সেলস এক্সিকিউটিভ দাদা আছে তো আমি তেখেতৰ লগত কথা পাতো আহক তো দাদা কি খবৰ প্ৰথমতে ভালে আছে বঢ়িয়া আৰু এতিয়া মানে আমি ধৰক ইয়াতে আহিছো আগতো ভিডিঅ বনাইছো হয় তো কেনেকুৱা ৰেসপন্স কেনেকুৱা পাইছে ৰেসপন্স বহুতখিনি ভালে পাইছো তোমাৰ থ্ৰুদি বহুতখিনি কাস্টমাৰে আমাৰ পৰা গাড়ী অলৰেডি লৈ পেলাই গুছি গৈছে হয় বাকি এতিয়া দুখন গাড়ী আমাৰ নতুনকে এতিয়া আহিছে যিখন RS200 আৰু NS125 যেটো ABS মানে NS125 ত এতিয়া আপোনালোকে যোনটো আপডেটেড মডেল হয় তাতে আপোনালোকে ABS পাই যাব আৰু ABS পৰা আছিল এতিয়া ABS পাই যাব এটো দেখাই আছো বাট মেইন হাইলাইট হৈ গল এনে বেসিক্যালি যিখিনি মডেল থাকে 125 সেগমেন্টত তোমাৰ ABS নাথাকে এইখন বাইকত আপোনাৰ N20 আপোনাৰ যোনটো NS125 তাতে ABS পাই যাব জেনাৰেলি 125 ক্যাটাগৰীত ABS আপোনালোকে খুব কম পায় সো ইয়া তো এফৰ্ডেবল বাইক এখনো লব পাৰিব উইথ মানে আপোনাৰ স্পৰ্টি ডিজাইন এন্ড লগতে ABS ও পাই যাব সো গোটেইখিনি লাইক এটা ফেসিলিটি আপোনালোকে পাই যাব সো বলক ভিডিঅটো আৰম্ভ কৰো এন্ড আপোনালোকে গোটেইখিনি শেষলৈ চাই থাকিব বুলি আশা কৰিলো আৰু যদি বাইক লম বুলি ভাবিছে ডেফিনেটলি ইয়াতে আহিব উন্নতি বাজাজ এই নাম্বাৰটোত কল কৰিব ফাইনালি গাইজ এতিয়া বাইকখন দেখিব পাৰিছে RS200 আপোনাৰ পালচাৰ RS200 এখন অলপ চলাই চাও কেনেকুৱা লাগে চলাই পিনে ৰাইডিং ফিলটো লও আই নো ডেফিনেটলি বহুত ভাল লাগিব বিকজ অলৰেডি RS ৰ এটা মানে লাইক ফেন বেস আছে NS এণ্ড RS ৰ সকলোৱে গম পায় সো আজি RS200 নতুন 2025 খন চলাই পিনে কেনেকুৱা লাগে গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই আছো সো যোনটো ডিসপ্লে হয় এতিয়া অলমোস্ট একে ডিসপ্লে আহি আছে বাট এখনতো মানে নতুনকে যোনটো আপোনাৰ NS400 ৰ যোনটোখন মানে আপোনাৰ লাইক TFT ডিসপ্লে পায় সেইখনে আপোনালোকে ইয়াতে এতিয়া কন্টিনিউ কৰিছে যত আপোনালোকে ৰড ৰেন এণ্ড অফ ৰোড মোড পাই যাব এণ্ড গিয়াৰ পজিশন ইন্ডিকেটৰ পাই যাব এণ্ড লগতে ইয়াতে এতিয়া বৰ্তমান ইয়াতে মোবাইল চাৰ্জিং যোনটো হোল্ডাৰ সেইটো দিয়া গৈছে তো সেইটো বহুত ভাল বস্তু এটা দিছে মোৰ বাইকখনতো দিছে পালচাৰ F250 খনতো আছে আপোনালোকে গম পায় এণ্ড ডিসটেন্স টু আপোনাৰ MT ইয়াতে পাই যাব
সো আৰু কিবা কিবি ফিচাৰ্ছ আছে গোটেইখিনি আমি জানিম এতিয়া বৰ্তমান চলাই চাওঁ কেনেকুৱা লাগে বাইকখন আই হোপ ভাল লাগিব বাজাজে কৈছে যে এতিয়া বৰ্তমান এটা স্লিপাৰ ক্লাচ দিয়া হৈছে যোনটো কাৰণে ৰাইডিং যোনটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেইটো বহুতখিনি স্মুথ হ'ব আপোনালোকৰ চিটি এণ্ড আপোনাৰ হাইৱেৰ কাৰণে গাইজ ইয়াতে নেভিগেশ্যনো আপোনালোকে পাই যাব চ' সেইখিনি বিষয়ে অলপ জানিম এণ্ড দেখিব পাৰিছে আপোনাৰ সাইড স্টেণ্ড ইণ্ডিকেটৰো ইয়াতে আছে অ'কে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম চ' লাইক ইনিচিয়েল যোনটো গ্ৰাউণ্ড আছে সেই আগৰ নিচিনা আছে চাউণ্ডটো মজা হৈ আছে এণ্ড RS 200ৰ চাউণ্ড একচুৱেলি বহুত বেছি মজা লাগে চ' গম পায় একজষ্ট নোটটো বহুত ধুনীয়া হয় অ'কে চ' লেটছ গ' okay so initial response to nice quick hoy bahut khini quick suspension juntu ase quality suspension quality bahut dhuniya sleeper clutch to juntu dise sleeper clutch pura mane gom pai je okay ओके पिकअप तो আগৰ নিচিনা আছে বাট অলপ মানে যোনটো ইনিশিয়াল যোনটো মানে পাঞ্চ হয় ইনিশিয়াল পাঞ্চটো অলপ আগতকে কমা যেন লাগিছে মানে আছে কিন্তু মানে অলপ স্লাইড আগতকে কমা যেন লাগিছে যদি মই চাওঁ আপোনাৰ ফিফথ গিয়াৰত এতিয়া মই যা আছো ফিফথ গিয়াৰতো বঢ়িয়াখিনি মানে ভালেখিনি পাৱাৰ দি আছে জেনেৰেট কৰি আছে ফিফথ গিয়াৰত যোনটো টৰ্ক আছে টৰ্কটো ফিল কৰিব পাৰি আপোনালোকে চ' গাইজ আপোনালোকে টৰ্কটো ফিল কৰিব পাৰিব এণ্ড মই এতিয়া ফিফথ গিয়াৰত 35 স্পীডত যা আছো 34-35 স্পীডত যা আছো তথাপিও মানে কোনো মানে লাইক জাৰ্ক মাৰা নাই ফিফথ গিয়াৰত তো এইটো এটা ভাল হয় আৰু যোনটো ব্ৰেকিং চিষ্টেম হয় গ্ৰিমিকাৰ ব্ৰেক ইউজ কৰা গৈছে বহুতখিনি স্মুথ আগৰ হিচাপত আগৰ RS হিচাপত বহুতখিনি স্মুথ কৰিছে ওকে চ' সেকেন্ড নম্বৰ গিয়াৰ লগাইছো এণ্ড সেকেন্ড নম্বৰ গিয়াৰটো মই কওঁ ওকে যোনটো মানে আপোনাৰ এতিয়া কি হৈছে বস্তুটো মই আপোনালোকক বুজাই দিওঁ আগতে যোনটো এটা পাঞ্চ আছিলে ন চ' এক্সিলেট মানে আগতে যোনটো এটা জাৰ্ক মাৰিছিলে মানে RS হওক NS হওক এটা জাৰ্ক মাৰিছিলে সেই জাৰ্কটো এতিয়া নাই এতিয়া আপোনালোকৰ টোটেলি মানে অলপ ৰিফাইনমেণ্ট পাব অলপ চ' এতিয়া পুৰা ৰিফাইনমেণ্টটো মানে আগতকৈ অলপ বেছি পাব আৰু ৰিফাইনমেণ্টটো চ' আজিকালি গমেই পাইছে BS6 আপোনালোকৰ ইঞ্জিন হৈ গৈছে চ' এতিয়া সেইটোৰ কাৰণে ৰিফাইনমেণ্টটো অলপ বেছি পাব আৰু গিয়াৰ পজিশ্যন ইণ্ডিকেটাৰ ইয়াতে পাই যাব তাৰপিছত আপোনালোকৰ ডিষ্টেঞ্চ টু এমটি ইয়াতে আছে তাৰপিছত ৰিয়েল টাইম মাইলেজটো পাই যাব এণ্ড হৰ্ণটো চেক কৰোঁ হৰ্ণটো কেনেকুৱা অ'কে হৰ্ণটো ইজ লাইক অ'কেইছ হয় মানে খুব বেছি লাউড নহয় এণ্ড খুব বেছি মানে কম লাউডো নহয় হৰ্ণটো অ'কে আছে ঠিকে আছে বৰ্তমান ইনিচিয়েল অবজাৰ্ভেশ্যন যদি মই চাওঁ ইটছ গুড ভেৰি গুড কমফৰ্টেবল হয় বহুতখিনি কমফৰ্টেবল হয় প্লাছ যোনটো মানে টায়াৰ ন টায়াৰৰ পৰা বহুত ভাল এটা কনফিডেঞ্চ মই পাই আছো আৰু যদি মই চাওঁ য়েছ অ'কে 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 চ' মানে আছে মানে পিকআপটো যোনটো আগৰ নিচিনা আছে 200cc হিচাপে যোনটো পিকআপ থাকিব লাগে সেইটো পিকআপ বহুতখিনি ভাল আছে যদি মই কম্পিটিশ্যন চাওঁ চ' কম্পিটিশ্যনতকৈ ভাল পিকআপ এটা পাইছোঁ মই ইয়াতে বঢ়িয়া ব্ৰেকিং চিষ্টেমটো ভাল হয় ডুৱেল চেনেল ABS দিছে এণ্ড ডুৱেল চেনেল ABS একদম বঢ়িয়া কাম কৰি আছে পিছফালৰ ব্ৰেকটো যদি মই কওঁ পিছফালৰ ব্ৰেকটো বেছি হাৰ্ড নহয় ছফ্ট হয় একদম ছফ্ট লাগি আছে ব্ৰেকিংটো পুৰা ছফ্ট হয় আৰু মানে ABSটো মানে ভালকে কাম কৰি আছে আৰু যদি মই আগফালৰ ব্ৰেকটো চাওঁ মানে যদি মই ফ্ৰণ্ট ব্ৰেকটো যদি অ'কে ফিডবেকটো ভাল হয় ফ্ৰণ্ট ব্ৰেকৰ চ' বঢ়িয়া ফিডবেক হয় আৰু মেইনলি আপুনি RS 200খন কিয় ল'ব RS 200খন ল'বৰ কাৰণে মই কওঁ আপোনালোকক বিকজ যোনটো ৰাইডিং পজিশ্যন হয় ন এই যোনটো পজিশ্যনটো এই পজিশ্যনটো ককপিট এৰিয়াটো খুব ধুনীয়া হয় দেখিব পাৰিছে চ' ককপিট এৰিয়াটো খুব ধুনীয়া চ' দেখিবৰ কাৰণে এটা স্পৰ্টি ফিল পাব ফাৰ্ষ্ট অফ অল আৰু প্লাছ 4 নম্বৰ গিয়াৰত যাই আছো 25-26 স্পীডত যাই আছো কোনো জাৰ্ক নাই ইঞ্জিনৰ পৰা কোনো নকিং চাউণ্ড নাই সেইটো এটা খুব ধুনীয়া কথা আৰু এটা বস্তু কি হয় যে ইয়াতে আপোনালোকে মাইলেজটো পাব মানে আগতকে এতিয়া অলপ মাইলেজটো আপোনালোকে অলপ হ'লেও মানে 1-2 কিলোমিটাৰ বেছি পাব চ' যিহেতু গম পাইছে এতিয়া স্লিপাৰ ক্লাচ হৈ গৈছে ৰিফাইনমেণ্টটো আপোনালোকে আগতকে বেছি পাব ট্ৰিপল স্পাৰ্ক টেকনলজি আগতে আছিলে এতিয়া লাইক ছিংগল স্পাৰ্ক টেকনলজি হয়
মই ভালকে এতিয়া মানে মই সোধা নাই যদিও মোৰ হিচাপত আই মে বি ৰং, কিন্তু মানে ছিংগল স্পাৰ্ক টেকনলজিয়ে হয় চাগে। আমি অলপ ইফালে ওলাই আহিছো একচুৱেলি ভিতৰত মানে ভিতৰত মানে হাইৱে ফালে বেছি চলোৱা নাই, ইফালে অলপ খালী জেগা পাইছো, তো খালী জেগাত অলপ ওলাই আহিছো। তো মই যদি কওঁ যোনটো ৰেছপন্সটো খুব ধুনীয়া পাইছো মই বাইকখনত। আপোনালোকে যদি বিচাৰে RS 200 চলাম বুলি একবাৰ আহিব উন্নতি বজাৰ, টেষ্ট ৰাইড ল'বৰ কাৰণেও আহিব পাৰে। যদি মই 1 নম্বৰ গিয়াৰত আছো, তো 1 নম্বৰ গিয়াৰত যদি মই পিক আপটো দিওঁ, বঢ়িয়া দেখিব পাৰিছে। অ'কে, চ' পিক আপৰ ক্ষেত্ৰত আল্টিমেট আগৰ নিচিনাই আছে। যোনটো আগৰ আছিলে ৰেছপন্স, সেই ৰেছপন্সটোৱে আছে। RS 200ৰ যোনটো DNA বা বাজাজ পালচাৰৰ যোনটো DNA, সেই আপোনালোকে ইয়াতো কণ্টিনিউ কৰিছে RS 200 নতুনখনত। এণ্ড এতিয়া অলপ ইয়াৰ পৰা ঘূৰাই দিছো, ঘূৰাই পিনে টাৰ্ণিং ৰেডিয়াছটো চাওঁ। টাৰ্ণিং ৰেডিয়াছটো এই মানে অলপ আছে, টাৰ্ণিং ৰেডিয়াছটো আছে, বিকজ মানে গম পাইছে ফেয়াৰিং বাইক হয়। চ' আৰু অলপ টাৰ্ণিং ৰেডিয়াছটো অলপ বেছি হয় নৰ্মেল বাইকতকে, বাট য়েছ ইট ইজ ৰিয়েলি ভেৰি কমফৰ্টেবল। মই ভবা নাছিলো যে একচুৱেলি RS 200 আগৰ পৰা কমফৰ্টেবল এখন বাইক হয়, কিন্তু এখন এতিয়া কমফৰ্টেবল হোৱাৰ ৰিজনছ বহুত আছে। ফাৰ্ষ্ট অফ অল মইতো ক'লোৱে স্লিপাৰ ক্লাছ আপোনালোকে পাই যাব, তো সেইটো এটা কমফৰ্টৰ হেয়াত পৰে। আৰু যোনটো এতিয়া মনচক ছাছপেনশ্যনটো হয়, আগতকে অলপ চফ্ট হয়, আগতে বেছি অলপ হাৰ্ড আছিল, এতিয়া অলপ আপোনালোকে চফ্ট পাব। বহুতখিনি মজা হয়, বহুতখিনি মস্তি লাগিছে চলাই পিনে। মইতো কওঁ যে মই একচুৱেলি যদি মই এতিয়া যদি ল'ব বিচাৰো মই ল'ব পাৰিম RS 200, বিকজ মোৰ একচুৱেলি বহুতখিনি মজা লাগিছে। আৰু লিন কৰাবৰ কাৰণেও বহুত ভাল হ'ব, মানে যদি আপোনালোকে টাৰ্ণিং লয়, টাৰ্ণিঙত কৰ্নাৰিং কৰাবৰ কাৰণেও ভাল হ'ব, বিকজ গম পাইছে যে ফ্ৰণ্ট এণ্ড ৰিয়াৰ ছেকশ্যনৰ টায়াৰটো আগতকে ব্ৰড কৰি দিছে। চ' সেইটো এটা বঢ়িয়া কথা হয়। জাষ্ট আহক একবাৰ চলাই চাওক, চলাই নাচালে আপোনালোকে গম নাপাব, চলাই চালেহে গম পাব কেনেকুৱা এটা ফিল দি আছে। মোৰতো মজা লাগিছে আৰু বহুতখিনি কমফৰ্টেবল ৰাইড পাই আছো মই। আৰু মাইলেজ যদি মই কওঁ, মাইলেজ এক্সপেক্ট কৰিব পাৰে লাইক 30 to 35 কিলোমিটাৰ পাৰ লিটাৰ। আৰু তাতকে বেছিও পাব পাৰে আপোনালোকে, এনেকুৱা নহয় যে তাতকে কম পাব। কিছুমানে 36, 38লৈও মানে টানিছে RS 200ক। চ' জাষ্ট মানে ডিপেণ্ড কৰে আপুনি কোনটো মানে হেয়াত চলাই আছে, কোনটো ষ্টাইলত চলাই আছে RS 200। যিকোনো বাইকে আপুনি কোনটো RPMত চলাই আছে, মাইলেজৰ কাৰণে সদায় RPM মেটাৰ কৰে। মই কওঁ যে এটা কমফৰ্টেবল ৰাইডৰ কাৰণে, চিটি হৈ গ'ল বা হাইৱে ৰাইডৰ কাৰণে, কমফৰ্টেবল ৰাইডৰ কাৰণে RS 200 ইজ এ ভেৰি গুড অপশ্যন। আপোনালোকে আহক, ল'ব পাৰিব এখন। যদি যোনসকলে নতুন বাইক এখন ল'ম বুলি ভাবি আছে 2025ত, বা এইবাৰ ঈদত বা হোলী আহি আছে, ঈদো আহি আছে, যদি ভাবিছে যে ঈদত ল'ম বা বিহু আহি আছে, যদি ভাবিছে যে RS 200 এখন ল'ম বুলি, দেন প্লিজ ডু ভিজিট উন্নতি বাজাজ। এণ্ড মজা লাগি যাব আপোনালোকৰ চলাই পিনে। একবাৰ যে চলাই চাওক, তাৰপিছত মোক ক'ব যে কেনেকুৱা লাগিছে। অ'কে, এতিয়া বৰ্তমান কি স্কিম চলি আছে বা কি অফাৰ চলি আছে? এতিয়া বৰ্তমান আমাৰ ডিছকাউণ্ট চলি আছে। পালচাৰ 125 যিখন কাৰ্বন মডেল আছে, স্প্লিট চিট আৰু ছিংগল চিট, দুটাতে 2000 কেছ ডিছকাউণ্ট আছে। আৰু 150 মডেল কেইটাত, পালচাৰ 150 মডেল SD, TD, EG, নন UG গোটেই কেইটাতে 3000 কে ডিছকাউণ্ট আছে। প্লাছ আপোনাৰ N150 যিকেইটা মডেল আছে, N150টো আপোনাৰ 3000 কে ডিছকাউণ্ট দিয়া আছে, কেছ ডিছকাউণ্ট পাই যাব। প্লাছ আমাৰ ডাউন পেমেণ্ট ষ্টাৰ্টিং হয় 5299 পৰা। 5299 টকা দিলে আপোনাৰ যিকোনো বাইক লৈ যাব পাৰে, মানে ষ্টাৰ্টিং ৰেঞ্জ আমাৰ 5299 পৰা ষ্টাৰ্টিং হৈ যায়। অ'কে, চ' অনলি 5299। হয়। অ'কে, চ' গাইজ আপোনালোকে খালি আহক, শ্বৰুম ভিজিট কৰক। RS 200 খন যদি ল'ম বুলি বিচাৰে, চ' RS 200 খন যদি ল'ম বুলি বিচাৰিছে, মানে ভাবি আছে, তো একবাৰ শ্বৰুম ভিজিট কৰক, টেষ্ট ৰাইড লওক। গাড়ী ডেফিনেটলি আপোনালোকৰ ভাল লাগিব চলাই পিনে। মোৰ চলাই খুব মজা লাগিল, মই চিৰিয়াছলি কৈছোঁ, জেনুইনলি কৈছোঁ, গাড়ীখন একচুৱেলি মজা লাগিছে। একবাৰ আহি পিনে চলাই চাওক, টেষ্ট ৰাইড লওক, নিজে গম পাব ফিলটো। চাব পাৰিছে ডিজাইন এলিমেণ্ট, চিগনেচাৰ ষ্টাইল, সেই আগৰ 2015ৰ পৰা সেইটোৱে চেম কণ্টিনিউ কৰিছে, বাট আজিও ফ্ৰেছ লুক এটা মানে RS 200 প্ৰেজেণ্ট কৰি আছে। এণ্ড উইথ দ্য নিউ গ্ৰাফিক্স দেখিব পাৰিছে, এই যোনটো গ্ৰাফিক্স হয় বা থিম হয়, মই গ্ৰাফিক্স নকওঁ থিম বুলি কওঁ, ৰেড এণ্ড ব্লেক থিমত বহুত বেছি স্পৰ্টিয়াৰ লাগি আছে। চাব পাৰিছে, একদম মজা লাগিছে। এণ্ড মই দেখিব পাৰিছোঁ ইয়াতে টায়াৰ কোৱালিটি আগতকে ইম্প্ৰুভ হৈছে, মানে আগতকে ৱাইড টায়াৰ দিয়া হৈছে। আগতে 130 সেকশ্যন আছিলে, এতিয়া 140 সেকশ্যন। এণ্ড চবতকে ইণ্টাৰেষ্টিং হৈ গ'ল আপোনাৰ ইয়াতে যোনটো স্পীডোমিটাৰ, এই ডিজিটেল স্পীডোমিটাৰটো চাই লওক। NS 400ৰ যোনটো ডিজিটেল স্পীডোমিটাৰ হয়, ছেম ইয়াতো মানে ইনষ্টল কৰা হৈছে, ছেম ইয়াতো আহিছে। ইয়াতে কি ফিচাৰ্ছ আছে দাদাৰ পৰা জানি ল'ম অলপ। ইয়াতে আমাৰ বিশেষকে এড কৰি দিয়া গৈছে, আপোনাৰ যিটো মিটাৰ দেখা পাইছে এইটো ফুল্লি ডিজিটেল কনচল হয়। ইয়াতে ব্লুটুথ কানেক্টিভিটি পাই যাব, প্লাছ যিটো গিয়াৰ শিফটিং আমি কৰোঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ, যিটো গিয়াৰ শিফটিং ইয়াতে দেখুৱাই থাকিব। প্লাছ চবচে বেনিফিট বস্তু হ'ল এই তিনিটা মুড দি দিছে, ৰোড, ৰেইন আৰু অফ ৰোড।
ৰোড ৰেইন আৰু অফ ৰোড অফ ৰোড তিনটা ৰাইড মোড দিয়া গৈছে ইয়াতে বাইকখনত ওকে সো লাইক ৰোড ৰেইন এণ্ড অফ ৰোড মোড ইয়াতে আছে বৰ্তমান দেখিব পাৰিছে সো আৰু মই এতিয়া আপোনালোকক সাউণ্ডটো অলপ শুনাই দি আছো সাউণ্ডটো তো সাউণ্ডটো শুনিব পাইছে গাইজ সাউণ্ডটোৰ গ্ৰাউণ্ডটো আগৰ নিচিনাই আছে যোনটো RS 200 ৰ গ্ৰাউণ্ড হয় আগৰ যোনটো RS 200 ৰ গ্ৰাউণ্ড আছিল সেম গ্ৰাউণ্ডে এতিয়া আছে কিন্তু আগত অলপ ৰিফাইন্ড হৈ গৈছে মানে সাউণ্ড অলপ ৰিফাইন্ড পাব ফ্ৰণ্টত আগতে হেলোজেন প্ৰজেক্টৰ হেলোজেন হেডলেম্প আছিলে এতিয়া LED হেডলেম্প দিয়া গৈছে আগতে এতিয়া প্ৰজেক্টৰ LED হেডলেম্প হয় আগতে মানে আপুনি চাব পাৰিছে আগতে মানে যোনটো লাইক কালাৰ আছিলে মই কালাৰ বুলিয়ে কম চাব ওকে তো এইটো এতিয়া প্ৰজেক্টৰ LED হৈ গৈছে চাব পাৰিছে ওকে তো হাই বিম লো বিম টেল ল্যাম্পটো দেখা দি আছো এইটো শেপটো চাই ল'ব এইটো বহুতৰ মানে বহুতে একচুয়ালি ইয়াতে এনেকে চালে গম নাপাব কিন্তু যেতিয়া আপোনালোকে আহিব মই দেখা দি আছো বহুতে ডাইৰেক্টলি ভিডিঅ'ত চাই পিনে গম নাপাব এণ্ড ভালকে যদি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছে একবাৰ শ্বৰুম ভিজিট কৰি চাব আপোনাৰ বেয়া নালাগে কিন্তু ভালে লাগিব ডিজাইনটো অলপ ইউনিক হয় বেলেগ বাইকতকৈ ইউনিক বেলেগ বাইকতকৈ ইউনিক হয় সেইটো এটা বস্তু মোৰ বহুত বঢ়িয়া লাগিছে চাব পাৰিছে এণ্ড পিছৰ লুকটো এনেকুৱা আহিব মানে এক শ্বৰুম প্ৰাইচ 1,93,000 অন ৰোড 2,21,000 হৈ যাব 2,21,000 হৈ যাব 2,21,000 এখন আপোনালোকে মানে পাই যাব ইয়াতে বৰ্তমান আছে আহক জলদি বুকিং কৰক আৰু কালাৰ যদি মই কওঁ কালাৰ এইটো এটা কালাৰ ৰেড এণ্ড ব্লেক পাই যাব আৰু কোনটো কালাৰ পাব হোৱাইট পাই যাব মই এটা ডিসপ্লেত লগাই দি আছো হোৱাইটটো আপোনালোকে চাই ল'ব পাৰিব হোৱাইটটো পাই যাব ওকে সো RS 200 লাগিলে আপোনালোকে লগালগ কন্টাক্ট কৰক উন্নতি বাজাজ দাদাৰ নাম্বাৰ দি দিম মই এণ্ড মানে দুটা মই নাম্বাৰ দি দিম সেই ডেছক্ৰিপশ্যনতো নাম্বাৰ দি দিম আৰু স্ক্ৰীনতো নাম্বাৰ দি দিম চাই ল'ব পাৰিব এতিয়া আহি যাওঁ আমি NS 125 সো NS 125 খন মই দেখাই দিছো চাই ল'ব সো আগৰ শেপ অলৰেডি সব সেম আছে কোনো বেলেগ ডিফাৰেন্স নাই কিন্তু ইয়াতে খালি ডুৱেল চেনেল ABS ডুৱেল চেনেল নহয় সিঙ্গেল চেনেল ABS ইন্ট্ৰোডিউস কৰি দিছে এতিয়া NS 125 দেখিব পাৰিছে মই দেখাই দিছো আৰু ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো চাই লওক এতিয়া বোলা ফুললি ডিজিটেল ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ আপোনালোকে ইয়াতে NS 125 পাই যাব সো এখনৰ মাইলেজ কিমান মান পায় নে 50 ৰ পৰা 55 পাই যায় মাইলেজ 50 to 55 আপোনালোকে ইয়াতে মাইলেজ পাই যাব সো এখনৰ প্ৰাইসটো কিমান বুলি ক'লে 99,994 এক শ্বৰুম আছে এক শ্বৰুম অন ৰোড প্ৰাইস কিমান 1,35,000 1,35,000 আপোনালোকে NS 125 পাই যাব এণ্ড NS 400 ও আছে দেখিব পাৰিছে হোৱাইট এণ্ড গ্ৰে কালাৰ আছে যদি ভাবিছে যে NS 400G এখনৰ প্ৰাইসটো কৈ দিয়ক এই কিমান মানে অন ৰোড চলি আছে কি বৰ্তমান NS 400 2,25,000 চলি আছে 2,25,000 হয় এখনৰ কিমান 21,000 2,21,000 এখনৰ 25,000 এখন আপোনাৰ মানে NS 400 ত অকল বাজাজে 2,25,000 ত দি আছে এফৰ্ডেবল আৰু মানে সবচে দাম কম 400 সেগমেন্টত অকল বাজাজে দিব পাৰিছে 2,25,000 অন ৰোড ওকে কিমান কমত বহুত কম 400cc কেটেগৰীৰ বাইক এখন আপোনালোকে only 2,25,000 অন ৰোড প্ৰাইজত লৈ যাব পাৰিব NS 400 চাই ল'ব এখন যদি ভাবিছে অলপ ফেয়াৰিং লম বুলি তেতিয়ালে RS 200 আছে আৰু যদি ভাবিছে অলপ পাৱাৰ বেছি লাগে নেকেড ষ্ট্ৰীট ফাইটাৰ এখন লম বুলি তো এখন ল'ব পাৰে NS 400 প্ৰাইস বেছি নহয় গম পাইছে only 2,25,000 অন ৰোড বাইক আছে 250 সেগমেন্টৰ যদি লাগে 250 সেগমেন্টৰ যদি লাগে তেতিয়ালে এখনো পাই যাব আপোনালোকে N250 আছে গমে পাই এখনো বহুত স্মুথ ইঞ্জিন হয় এখন পাই যাব আৰু এখন চালিয়া এখন আপোনালোক দেখাই আছো N125 খন দেখাই দিছো এখনো বিষয় অলপ কৈ দিয়ক মোক N125 খন আপোনাৰ 125 cc ৰ সেগমেন্টৰ গাড়ী হয় এটা বহুত স্লিক গাড়ী না একদম পুৰা মানে স্লিম গাড়ী হয় কিমান আহিব এখনৰ প্ৰাইসটো 1,18,000 ইয়াৰে দুটা ভেৰিয়েন্ট আহে এটা ব্লুটুথ এটা উইদাউট ব্লুটুথ ভেৰিয়েন্ট আহে ওকে তো ব্লুটুথ এন্ড উইদাউট ব্লুটুথ এটো উইদাউট ব্লুটুথ হয় এটো 1,18,000 আহিব সৰি এখন 1,14,000 আহিব আৰু ব্লুটুথ খন 1,18,000 অন ৰোড ন 1,18,000 টকা আৰু 1,14,000 টকাৰ প্ৰাইস মানে গেপত আপোনালোকে এখন মানে পাই যাব মানে দেখিবলৈ ভাল লাগিছে স্লিক ডিজাইন হয় অলপ চাব পাৰি যেনেকৈ ড্ৰেগনিশ মানে এটা লুক এটা আছে ইফালৰ পৰা যদি এনেকৈ চাই
ওকে, মাইলেজৰ কাৰণে খুব ভাল হ'ব এইবোৰ, পুৰা মাইলেজৰ কাৰণে আৰু চিটিত চলাবৰ কাৰণে খুব বেষ্ট গাড়ী। ধুনীয়া গাড়ী। ওকে, চ' গাইজ আৰু দেখিয়ে পাইছে লাইন আপ খিনি গোটেইখিনি আছে, বাট বেছি নেদেখাও, ইয়াতে এখন চেটাক দেখাই আছো, ইলেক্ট্ৰিক স্কুটাৰ হয়। তো এখন যদি ভাবিছে যে ইলেক্ট্ৰিক স্কুটাৰ এখন ল'ম, ইয়াতে এখন ইলেক্ট্ৰিক স্কুটাৰ আছে। এইখনৰ অলপ মানে স্পেচিফিকেশ্যন খিনি কৈ দিয়ক। এইখন মডেল হ'ল 2903। ওকে, এইখনৰ 3 ঘণ্টাৰ ভিতৰতে 80% চাৰ্জ লৈ লয়। 3 ঘণ্টাৰ ভিতৰত 80% চাৰ্জ লৈ ল'ব এখন। আৰু চাৰ্জ থাকা মানে আপোনাৰ 100% যদি চাৰ্জ থাকে তেতিয়াহ'লে আপুনি 123 কিলোমিটাৰ ৰানিং কৰাব পাৰে গাড়ীখন। 123 কিলোমিটাৰ ৰানিং কৰিব পাৰে। কিমান মান স্পীডত এখন যায়, মানে হাই স্পীড? 60 হাই স্পীড, 65 হাই স্পীড হয়। আগৰ চেটাক আপোনালোকে যদি মানে স্কুটাৰ লাইক আমাৰ মানে দেউতাসকলৰ আছিলে গম পায়। চ' বহুত অল্ড স্কুল হয়, ডিজাইনটো অল্ড স্কুল হয়, যদিও মানে এটা নতুন ফ্ৰেছ লুকত এতিয়া বনাইছে, দেখি পাইছে, চেটাক হয়। চ' এখন মানে যদি ল'ব বিচাৰিছে ইয়াতে উন্নতি বজাৰতে পাই যাব আপোনালোকে। কিন্তু প্ৰাইচ কিমান মান আহিব এইখন? এইখন 1,25,000 অন ৰোড আছে, সাবসিডি 10,000 আছে, মানে 1,15,000 গাড়ীখন লৈ যাব পাৰে। 1,15,000 টকাত আপোনালোকে এখন পাই যাব, চাই ল'ব। অনলি 1,15,000 ইলেক্ট্ৰিক স্কুটাৰ এখন, which is মানে ভেৰি বিউটিফুল। আপোনালোকে দেখিব পাইছে বহুত ক্লাছিক লুক এটা আছে, চাব পাৰিছে। হেডলাইট পজিশ্যনটো চাব, LED হয়, পুৰা ক্লাষ্টাৰটো LED। এণ্ড অ'কে, চ' যদি ভাবিছে এনেকুৱা এখন ল'ম বুলি, বাজাজৰ ফালৰ পৰা চেটাক ইয়াতে আছে, আহক, ডিছক্ৰিপশ্যন এণ্ড যোন স্ক্ৰীনত নম্বৰ আছে কণ্টেক্ট কৰক। অ'কে, ইয়াতে আৰু এটা ফিচাৰ এটা এড কৰা আছে, যিটো আপোনাৰ ডাইৰেকশ্যন হয়, টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন ইয়াতে দিয়া আছে, যিটো আপোনাৰ মোবাইলেদি কানেক্ট কৰাৰ পিছত গুগল মেপখন অন কৰাৰ পিছত যিকোনো ডেষ্টিনেশ্যন এটা লগালে ইয়াতে টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন ইয়াতে শ্ব' কৰি থাকিব, কোনফালে যাব লাগে, মানে ডাইৰেকশ্যনটো ইয়াতে দেখুৱাই থাকিব ডিছপ্লেত। অ'কে, বঢ়িয়া। তো ভাল ভাল ফিচাৰ্ছ ইনক্লুড হৈ গৈছে ইয়াতে, বহুত আপডেটেড মডেল হয়। আপোনালোক আহক, শ্লিপাৰ ক্লাছও দিছে ইয়াতে, গম পায়। তো জাষ্ট একবাৰ আহক, চলাই চাওক, চলাই চালে ডেফিনেটলি গম পাব কেনেকুৱা লাগে। মোৰ খুব বেছি মজা লাগিছে। জাষ্ট একবাৰ এক্সপিৰিয়েঞ্চটো লওক, আহি পিনে শ্ব'ৰুম ভিজিট কৰক, একবাৰ এক্সপিৰিয়েঞ্চটো লওক, ডেফিনেটলি আপুনি এখন বাইক লৈ যাব ইয়াৰ পৰা। এণ্ড এতিয়া মই ইয়াতে ইন্ট্ৰডিউচ কৰিব বিচাৰিছো মিষ্টাৰ ভূপেন শৰ্মা। আৰু মোৰ চেনেলত যোনসকলে আগৰ পৰাই মোৰ মানে ৰেগুলাৰ ভিউৱাৰ্ছ বা আগৰ প্ৰিভিয়াছ ভিউৱাৰ্ছ আছে, লাষ্ট ইয়াৰ ৰমজানৰ এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে ৰমজান মাহতে বনাইছিলোঁ বাজাজৰ, বহুতখিনি ভিউৱাৰ্ছে চাইছে। তেখেতলোকে বহুতখিনি মানে কাষ্টমাৰো আহিছে ইয়াতে। চ' প্ৰথম কথা হৈ গ'ল, কি খবৰ? বহুত ভাল। তোমাৰ কি খবৰ? আছো। আৰু এতিয়া আজি 1 বছৰৰ পিছত অফাৰ লৈ পিনে আহিছেনো কিবা? নিশ্চয়। সেইকাৰণে তুমি আহিছা সেইটো। আৰু প্ৰতি বছৰে ধৰক আমাৰ ৰমজান টাইমত এনেকুৱা টাইমত আগন্তুক আমাৰ ৰঙালী বিহু আহি আছে। তো এইখিনি সময়তে যদি আমাৰ বাজাৰৰ ফালৰ পৰা আমাৰ স্কিম আহে, তো কম ডাউন পেমেণ্টৰ হয়। তো এবাৰ ষ্টাৰ্টিং ৰেঞ্জ তোমাৰ 5 to 99 পৰা ষ্টাৰ্ট হ'ব। 5 to 99 মানে ইয়াতকেও কমতি হ'ব পাৰে বিহুলৈকে। হয়, বিহুলৈ আৰু কম হ'ব পাৰে। মিনিমাম ডাউন পেমেণ্ট মানে 5,299 টকা। 5,299 টকা ডাউন পেমেণ্ট লৈ পিনে আপোনালোকে এখন বাইক লৈ যাব পাৰিব। নিশ্চয়। আৰু ষ্টাৰ্টিং মানে এইখিনি, আৰু পিছত আৰু বেছি মানে আৰু কমিব পাৰে। কিন্তু মানে ডাউন পেমেণ্টটো বেছি দি পিনে লোৱাই ভাল মোৰ হিচাপত। অবভিয়াছলি এনে অলপ আপোনালোকৰ EMI-টো মানে কমি যাব তেতিয়া। চ' আৰু বেলেগ কিবা স্পেচিয়েল অফাৰ আছে নেকি? স্পেচিয়েল অফাৰ ডেফিনেটলি তোমাৰ ভিডিঅ' চাই যোনে আহিব তেওঁলোকৰ কাৰণে স্পেচিয়েল স্কিম থাকে, কিবা এটা থাকিব মানে ন? সাৰপ্ৰাইজ গিফ্ট থাকিব মানে। সাৰপ্ৰাইজ গিফ্ট এক্স্যাক্টলি। তো সাৰপ্ৰাইজ গিফ্ট থাকিব বুলি কৈছে। তো মই সবকে তোমাৰ ভিডিঅ' যোনে চাব তেওঁলোকক মানে মই ক'ব বিচাৰিছো, ৱেলকাম কৰিব বিচাৰিছো যে তেওঁলোক আহক, ভিডিঅ' চাই পেলাই যোনে এইটো সময়ত গাড়ী মানে দুচকীয়াখন লোৱাৰ কথা ভাবি আছে, চ' তেওঁলোক আহক, এটাতো সেই কম স্কিমখিনি পাবই, লগতে তোমাৰ ভিডিঅ' চাই পেলাই যোনে আহিব যোনে আমাক কণ্টেক্ট কৰিব যে আমি চাৰ্জিটৰ ভিডিঅ' চাইছিলো আৰু সেইকাৰণে আপোনাৰ লগত কণ্টেক্ট কৰিছো, গাড়ীখন ল'ব বিচাৰিছো, তেওঁলোকৰ কাৰণে ডেফিনেটলি আমি ভাল কিবা এটা চাম আৰু বেলেগ নহয় কিবা এটা নিশ্চয় মানে চাব, কিবা এটা অফাৰ বা কিবা মানে স্পেচিয়েল কিবা এটা দিব চেষ্টা কৰিব। অ'কে, থেংক ইউ। চ' ফ্ৰেণ্ডছ, এইখিনি আছিল ইয়াৰে ভিডিঅ'। আশা কৰোঁ আপোনাৰ ভাল লাগিল। এণ্ড RS200 যদি ল'ম বুলি বিচাৰিছে আহক ইয়াতে। এণ্ড RS200ৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে আনিম বুলি ভাবি আছিলোঁ, কিন্তু বাইকখন অহা নাছিল। কিন্তু এতিয়া বাইকখন আহি গ'ল যিহেতু শ্ব'ৰুমত, আপোনালোকেও আহক, একবাৰ ভিজিট কৰক উন্নতি বজাজ। এই 31 মাৰ্চলৈ অফাৰ চলি আছে যিহেতু, আপোনালোকে সেই অফাৰটো এভেইল কৰক। চ' গাইজ, এইখিনি আছিল ইয়াৰে ভিডিঅ'। আশা কৰোঁ আপোনাৰ ভাল লাগিল। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক, আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো। চ' এই অফাৰটো আপোনালোকৰ ফ্ৰেণ্ডছসকলক। চ' মনোযোগ এটা ভিডিঅ'ত আপোনালোকক সোনকালে লগ পাইছোঁ। চ' টিল দেন টাটা, বাই বাই।